অসমীয়াৰ হিয়াৰামতো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ আবৃত্তিৰে যুৱ সাংবাদিক তপন শইকীয়া আৰক্ষী জোৱান ৰাতুল দত্তৰ কথাৰে মোৰ এই ক্ষুদ্ৰতম পৰিকল্পনাৰে এটি হৃদয়স্পৰ্শী কবিতা আপোনালোকলৈ আগবঢ়ালোঁ। তিনি শব্দ হল পিতৃয়ে তোমাৰ প্ৰাণহীন দেহলে চাই লাগি শৈশৱৰ অভঙালী মনত পেলাই তেওঁ যে আজি নিৰ্বাক হল, বুকুখন তেওঁ ৰোকা হৈ গল। তোমাৰ প্ৰেয়সী গৰিমাই লাগি চাই চাই নিথৰুৱা হৈ কান্দি কাটি ভাষাহীন নিশব্দ হল। শব্দহীন আজি ঘৰে পৰে ভিতৰে বাহিৰে সকলোৰে অন্তৰ আজি নিথৰুৱা হল। ভাগি ছিগি গল, সুৰহীন হল মানুহৰ সমস্ত হৃদয়ৰ স্বৰলিপি আজি। লাখ লাখ জনতাৰ পুষ্প বৃষ্টি সৰু সজাইৰ ক্ষণিকৰ তোমাৰ এই মাটিৰ দেহৰ জিৰণি চৰাত শুই ললা তুমি জনতা সাগৰত হীৰাৰ টুকুৰা হৈ জাতিৰ সম্পদ হৈ। কিয় তুমি জানো কোৱা নাছিলা গীতৰ সভাত, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। সেয়াই হল তুমি মুক্ত হলা, পিছে জাতি আজি সৰ্বহাৰা হল। কোনো কালেই তোমাক পাহৰিব নোৱাৰে জাতিয়ে, কোনো কালেই পাহৰিব নোৱাৰে মানুহে, সময়ে, প্ৰকৃতিয়ে, পথাৰে সমাৰে মাটিয়ে বালিয়ে ফুলালৈকে ফুল। তোমাৰ এই সুবাসে খেলিব উমলিব কলিজাই কলিজাই দিব যে দুল। মানুহৰ অন্তৰৰ শিৰাই শিৰাই বাজিব তোমাৰ সেই সংগীতৰ সুৰীয়া বোল। জনতাৰ চকুলোৰ উষ্ণ জলে নৈ বৈ গল, সৰল হৃদয়বোৰ যে মানুহৰ চাৰ খাৰ হল। তোমাকে উভতাই পাবলৈ তোমাৰ এই আপোন জনতাই সমস্বৰে চিঞৰিলে, আকাশ ফালিলে আকাশ কপালে। ভাগি গল বিনাখনি ছিগি গল তাৰ, ৰৈ গল অমীয় জোকাৰ। বুকু ভগা অসমীয়া এতিয়া হৰবিদ্ধ পক্ষীৰ দৰে অৱস্থা হল। জাতিটোক জগাই থৈ ঘৰৰ লৰা নিজেই গুচি গল আপোন কোনোবা দূৰৰ ঘৰলৈ। আকৌ এবাৰ কচোন ভাই, মই কাকো ঘেণ্টাও খাতিৰ নকৰো। আকৌ এবাৰ কচোন তই, কোনো এইটো গৰুটো বিহু মঞ্চত এইবাৰ কোনে মূৰত গামোচাৰ পাগ মাৰি বিলাতী টুপি পিন্ধি বিহুগীত গাব? ন শিল্পীক মঞ্চই মঞ্চই সুযোগ সুবিধা দি কোনে বাৰু গান গোৱাব? হেৰ কামৰূপীয়া গোৱালপৰীয়া লোকগীতবোৰ কোনে গাব? কাৰ্বি, বড়ো, ৰাভা, মিচিং, কছাৰী, আদিবাসী বাই ভনীহঁতৰ মৰমীয়াল গীতবোৰ বাৰু গাই গাই মঞ্চত এতিয়া কোনে শুনাব? বাংলা গীতকো নতুন মাত্ৰা দি লৈ ভাল পাই গলি, ৰমজানত জিকিৰ জাৰি শুনালি।